মিচিং দিৰবৈ কাবাং এইটো হৈছে মিচিং সাংস্কৃতিক সংঘ এইটো অল আছাম ভিত্তিত এটা সংঘ আছে আৰু অসমৰ প্ৰত্যেকটো মিচিং অঞ্চলবিলাকত মিচিং দিৰবৈ কাবাংটোৰ বাংকে কাবাং বুলি কয় এটা আঞ্চলিক কমিটি আছে ইয়াত গালি আঞ্চলিক মিচিং দিৰবৈ কাবাং যোৱাকালিৰ পৰা এইটো অধিৱেশনটো আৰম্ভ হৈছে এই অধিৱেশন যোৱাকালি ৰাতি আবেলি 2টা বজাৰ পৰা প্ৰতিনিধি সভা আৰম্ভ হ'ল প্ৰতিনিধি সভাত অহা বছৰ আজিৰ পৰা এই অহা বছৰটোত কি কাৰ্যসূচী ল'ব বিশেষকৈ মিচিং কৃষ্টি সংস্কৃতিৰ সংৰক্ষণৰ কাৰণে আৰু মিচিং কৃষ্টি সংস্কৃতিটো গোটেই অসমৰ যিমানখিনি অঞ্চল আছে এই অঞ্চলবিলাকত প্ৰচাৰ কৰিবৰ কাৰণে কালি সিদ্ধান্ত লোৱা হ'ল আজি দ্বিতীয় দিন আজি যোৱাকালি যিহেতু একক যিমান প্ৰতিযোগিতা আছে মিচিঙৰ ঐনিতমৰ পৰা আৰম্ভ কৰি কিনি লিগাং মুম্বৈৰ লিগাং কনেং কাবান আদি বিভিন্ন প্ৰতিযোগিতাবিলাক যোৱাকালি খুব সফলতাৰে সমাপ্ত হ'ল আৰু আজি ইয়াত দলগত যিটো দুটা ইভেণ্ট আছে গুমৰাগ আৰু লত্তা চমান গুমৰাগ আৰু লত্তা চমানটো আজি ইতিমধ্যে আৰম্ভ হৈছে লত্তা চমানটো আৰু 2টা বজাৰ পৰা ইয়াত মুকলি অধিৱেশন হ'ব য'ত আমি মিচিং দিৰবৈ কাবাঙৰ অৰ্থাৎ মিচিং সাংস্কৃতিক সংঘৰ অসম ভিত্তিৰ যিটো কমিটি আছে তাৰ বচা কিছুমান মানুহক নিমন্ত্ৰণ কৰিছোঁ অৰুণাচলৰ পৰা আদি মিচিং বাহানে কেবাঙৰ ছেক্ৰেটাৰী আৰু প্ৰেছিডেণ্টক আমি নিমন্ত্ৰণ কৰিছোঁ লগতে আজি ৰাতিলৈ সাংস্কৃতিক সন্ধিয়া হ'ব তাতে অসমৰ যিমান মিচিঙৰ হেৰি আছে মানে জনপ্ৰিয় শিল্পী আছে তেওঁলোককো নিমন্ত্ৰণ কৰিছোঁ আৰু আজি বিশেষকৈ গালি আঞ্চলিক দিৰবৈ কাবাংটো 10 বছৰ গেপছ হৈ আছিলে তাৰমানে এই গালি অঞ্চলটোত মিচিং কৃষ্টি সংস্কৃতিৰ সম্পৰ্কে চৰ্চাটো প্ৰায় স্থবিৰ হৈ আছিলে যিটো আপোনালোকক জনাবলৈ পাই মই আনন্দ পাম যে গালি অঞ্চলটোৱে এনেকুৱা এটা অঞ্চল যিটো অঞ্চলটোত মানে পূৰ্বৰ পৰা চলি অহা যিটো মিচিং কৃষ্টি সংস্কৃতি এই মিচিং সংস্কৃতিটো সংৰক্ষণ কৰি ৰাখিছিলে আৰু সংৰক্ষণ কৰি কিনি অসমৰ বিভিন্ন অঞ্চললৈ এতিয়া লত্তা চমান লেৰেলি চমান চেলেয়া চমান তাৰপিছত এই গুমৰাগ নৃত্যটো এতিয়া অলপতে আৰম্ভ হ'ব এই গুমৰাগ নৃত্যটো গালি অঞ্চলৰ পৰাই অসমৰ বিভিন্ন মিচিং জেগাবিলাকলৈ সম্প্ৰসাৰিত হৈছে কিন্তু দুৰ্ভাগ্যজনকভাৱে 10 বছৰ গালি অঞ্চলৰ মানুহবিলাকে আমাৰ মিচিং মানুহবিলাকে নিজৰ কৃষ্টি সংস্কৃতিটো সংৰক্ষণ কৰা চৰ্চা কৰাৰ পৰা বিৰত আছে এনেই পাৰ্চনেলি কোনোবাই চৰ্চা কৰি আছে কিন্তু এই যে হ'ল গোটেই গাঁও হিচাপে চৰ্চা কৰাটো প্ৰায় স্থবিৰ হৈ আছিল সেইকাৰণে আমি আজিৰ পৰা 2 মাহমান আগতে মাত্ৰ এই আমাৰ অঞ্চলৰ তাকাম মিচিং পৰিণ কাবাং মিচিং মিমাক কাবাং আদি তেওঁলোকৰ সহযোগত এটা দিৰবৈ কাবাং বুলি এটা কমিটি আকৌ আঞ্চলিক ভিত্তিত গঠন কৰিলোঁ বীৰেন দলে বুলি কিনে এজন মানুহ আছে শিক্ষক তেখেতক সভাপতি হিচাপে লৈ কিনে আমি কমিটিটো গঠন কৰাৰ পাছত এই বছৰৰ পৰা যাতে যেহেতু এইটো গালি অঞ্চলখনক মিচিং কৃষ্টি সংস্কৃতিৰ উৎপত্তি স্থল বুলিয়ে কয় গতিকে এই উৎপত্তি স্থলটো যদি কৃষ্টি সংস্কৃতিটো সংৰক্ষণ নকৰে ইয়াৰ পৰা যদি বাহিৰলৈ আমি নপঠিয়াওঁ তেতিয়াহ'লে হয়তো বেলেগ অঞ্চলৰ পৰা এদিন আমি গালি অঞ্চলৰ মানুহবিলাকে মিচিং কৃষ্টি সংস্কৃতিটো শিকিবগৈ লাগিব সেইকাৰণে আমি ইয়াত আৰু নতুন পুৰণি কালৰ পৰা চলি থকা কৃষ্টি সংস্কৃতি এতিয়াও এই অঞ্চলটোত অপ্ৰচাৰিত হৈ আছে তাৰমানে এই অপ্ৰচাৰিত হৈ থকা মানে লুপ্ত হৈ থকা প্ৰায় এই লুপ্ত হৈ থকা সুপ্ত কিন্তু এতিয়া লুকাই আছে তেনেকুৱা কৃষ্টি সংস্কৃতিবিলাকক ওলাই মেলি কিনি আমি অসমৰ বিভিন্ন মিচিং জেগাবিলাকলৈ বিশেষকৈ য'ত জনজাতীয় অঞ্চল আছে এনেকুৱা হয় কিছুমান কৃষ্টি সংস্কৃতিবিলাক আমাৰ জনজাতি মানুহবিলাকৰ মাজতে ইটোৰ লগত সিটো অলপ মিল থাকে গতিকে তেওঁলোকৰ লগত যাতে সেই অন্যান্য জাতি জনজাতিসমূহ এই কৃষ্টিটোৰ ওপৰত এটা আলোচনা যাতে কৰিব পাৰে তাৰ কাৰণে আমি অহা বছৰৰ পৰা ইয়াত প্ৰথমতে কৰ্মশালা আৰম্ভ কৰিম কৰ্মশালা আৰম্ভ কৰাৰ পাছত ভালকৈ তেওঁলোকৰ পৰা ওলাই মেলি কিনি আমি অসমৰ বিভিন্ন অঞ্চললৈ পঠাবৰ কাৰণে আমি এই হেৰিটো ব্যৱস্থাটো আমি লাহে লাহে লৈ আছোঁ আজি অংশগ্ৰহণ কৰাটো দেখি পোৱা নাই নতুন হিচাপে যিহেতু মডাৰ্ণ হিচাপে প্ৰধান সমস্যা তেতিয়া মই কৈছোঁ যে 10 বছৰ আমাৰ এই অঞ্চলত গেপছ হৈ আছে চৰ্চা কৰা নাছিল যাৰ ফলত এতিয়া যিসকল ডেকা হৈ আছে যিসকল একেবাৰে যৌৱনপ্ৰাপ্ত তেওঁলোকৰ মাজত 10 বছৰ গেপছ হৈ থাকে গতিকে ইয়াত যেহেতু ইয়াত ডাঙৰ মানুহবিলাকক যিসকল অলপ বয়সীয়া যে যিসকল এতিয়া বোৱাৰী হৈ আছে তেওঁলোকেহে
এতিয়া দেখুৱাবলগীয়া হৈছে কাৰণ 10 বছৰ গেপছ হৈ থকাৰ কাৰণে উঠি অহা যিসকল প্ৰজন্ম তেওঁলোকৰ মাজত এই চৰ্চাটো অলপ কমি থাকিল এইকাৰণে এইবাৰৰ পৰা আমি এইটো পদক্ষেপ লৈছোঁ যাতে এই বছৰৰ পৰা যোৱাকালি আপোনালোকে নিশ্চয় ইয়াত আহিলে গম পালেহেঁতেন আমি সৰু সৰু মানুহ ল'ৰাবিলাকৰ পৰা যিটোক আমি লিগাং কনেং বুলি কয় যিবিলাকক আমি ঢোল যিবিলাকে বজায় তেওঁলোকক সৰু সৰু বয়সৰ ল'ৰাবিলাকক প্ৰথমতে আমি বেছি প্ৰাধান্য দি কিনি এই বছৰৰ পৰা শিকোৱাৰ ব্যৱস্থাটো আমি কৰিম বুলি কিনি সিদ্ধান্ত আমি লৈছোঁ তাৰমানে যাতে অহা দিনবিলাকত আমাৰ যুৱ প্ৰজন্মটোৱে যাতে আমাৰ কৃষ্টি সংস্কৃতিটো তেওঁলোকেই ভৱিষ্যতলৈ লৈ যাব লাগিব যিহেতু এটা জাতিৰ কৃষ্টি সংস্কৃতিটো যদি নাথাকে তেতিয়াহ'লে সেই জাতিটো কেতিয়াও জীয়াই থাকিব নোৱাৰে জাতিটো জীয়াই যদি ৰাখিব বিচাৰোঁ মিচিং জাতি বুলি কয় এই পৃথিৱীত যদি আমি জীয়াই ৰাখিব বিচাৰোঁ তেতিয়াহ'লে কৃষ্টি সংস্কৃতিটো তেওঁলোকৰ লগত লৈ যাবই লাগিব যদি লৈ নাযায় তেতিয়াহ'লে এটা সময়ত মিচিং জাতিটো শেষ হোৱাৰ পথত Ngolo yang nang amorpur. Songkapur. Ay pa mau pada na sokala. Songkapur. Are barko soe. Ngolo lotta soman songka subak kisti soe gumbrak. Pak gumbrak soe. Lotta soman da ngolo misinga mau pada alia ilegal ngolo orang-orang somana modo tampil ada ngolo holang kandu. Pangolo gumbrak. Gumbrak da ngolo are gising ina zada antila are gising ina dam solang kan pang so. Ada korban hisab nolake? Engna amorpur. Ese bangki ke bang na? Bangki ke bang je to hongor. ভাল লাগিছে আৰু আহি থকা সময়বোৰত কেনেকুৱা অনুভৱ বাংকি কে বাং হৈ থাকিলে নাচি থাকিব না থাকিম আৰু কি কিবা ল'ব সিদ্ধান্ত ল'ব মানে ইয়াত কি ডান্স কৰিছিলে আৰু লতা চমান ডান্স কৰিছিলে মিচিংসকলে লতা চমান কিয় ডান্স কৰিছিলে নলু মক্কাম কুমৰুক সুৰুম সিলক আগেৰ তাৰো দে মলু সিৰ ৰকম দম উসু লেগতে মিতো আদা লেগতে মলুক মংগসুনাম জিপি প্ৰেসিডেন্ট পনমিতি মিলি লেগতে মিবিতো অদক লদু দ মলুক সে লত্তা সমান আগেৰ প্ৰগ্ৰাম কাডু লত্তা সমান সুপাক সহলা দু অদক লদু মলুক গুমৰাক সমান কাডু গুমৰাক সমান কম্পিটিশন আদাই মূল অদক মলুক বাসাৰ কে বাঙিয়ে বাসাৰ কে বাদ ngau ha ke abu pel du isue odo ngolu tin sunam ngolu ko OSD to Guwahati Durak Pavitra Kumar Pegu Sarma gogluktung be ship kai pa lugapna ship case pa goktung be odo ladudom ngolu ka mangasunam EC Rajumadok bumsin gokketung odo ka tolo ngolu ka adi mising bana ka balokka asom yosung bumsin goktung অদক মলুক আৰু এপি জিপি লোক অকাম কম গকতুম ধৰক কমলা শৰ্মা এনম্পা ওলো মিনম গকতুম এতে মিনম কে কাংকান ব দইং ওলো গৱে পন মদুম অদক নলুকছে অকাই সকি অকম দনাসম মিডিয়া যুগেদি মলুকছে সমান ইরমানসম সে দিরবু আগেরসম কাংকান প কালিক বিলাং আমনা নলু লুপা বিলাং কামনা নলু কলপা কুম্পালু Mising diri kabang kali bang ke baluk ke takabrang kumruk suram ngolo kali bang ke diri kabang loni ko pa adem lalang lo diri bam lodum bomdung mayum ngolo milik kabang bato na milik kabado ngolo ke matin chunam kini ka baluk kabang abu Surus Kumar Patris mili sarbe dungur balai iboka aru so ngolo kaifa manggap panam ngolo mayum সিদ্ধান্ত কলাtung বিশেষকৈ ngolok অসমৰ যিসকল জাতি জনগোষ্ঠী বাগুৰুম্বা নিতম মছাৰাঞ্জে মলৈ আপুঙাই লুদাকছে বড়োকে বড়ো এই অদকে মাধালৰ সেও থাল যেতিয়া বাজি উঠে Okay, tea garden ke, ngoluk missing kesin, gumrak damba ba lereli damba ba seluar damba, masa dalam takam ragam se missing ke, amnam ko lupa ipa lagi dak
amna ngolu mai hitat am latak aru adam apane 10-11 April Jorhat kini kabang batak basar kabado ngolu adam proposal BM na mai ngolu milik kabang latak adok dirbusam ngolu bomparu ye bomjaru paye so ngolu dirbusam classification email kabamaye so kinne pane koka lokkabo অর্থাৎ মধ্যবিত্ত কলাং অকাই কম না গলো অরপান চুমা পা আপঙ্গা লেরাক পা অপানে মিরেমা কিনমা পা ngolu bombolo pak ngolu dirbese ampo kochibo turiaria amna ngoke manama aru ademu pa appunga bompa lagi ramna ngo takam rang amna pa kumpal